মীন পালন কৰা ফাৰ্মাৰসকল আপোনাৰ পুখুৰীত যদি বিশাল ডাঙৰ ডাঙৰ ব্লেক কাপ মাছ যদি পুহিব বিচাৰে তেনেহলে 4-5 ইঞ্চি সাইজৰ ব্লেক কাপৰ পোনা আমাৰ পৰা সংগ্ৰহ কৰিব পাৰে। মূলতঃ চীন দেশৰ মাছ কিন্তু এতিয়া বহু দেশত পালন কৰা দেখা যায়। এইটো মাছ মূলতঃ আপোনাৰ পুখুৰীৰ ময়লা আৱৰ্জনা খাই পৰিষ্কাৰ কৰিব। আপোনাৰ পুখুৰীত গেছ হ'বলৈ নিদিয়ে। অসমৰ স্বাভাৱিকভাৱে শামুক, জিনুক আৰু পানীৰ তলৰ কীট পতংগ প্ৰচুৰ পোৱা যায়। ব্লেক কাপ মাছ প্ৰাকৃতিক খাদ্য প্ৰচুৰ পৰিমাণে খায়, সেইবাবে এই মাছ পুহিলে খৰচো কম হয়। গাছ কাপ, চিলভাৰ কাপ, কমন কাপ আদি মাছৰ লগত ব্লেক কাপ একেলগে পালন কৰিব পাৰি। ব্লেক কাপ মাছৰ মাংস মজাদাৰ আৰু প্ৰটিন সমৃদ্ধ, সেইবাবে বজাৰত যথেষ্ট চাহিদা আছে। অসমৰ বজাৰত বহুত ভাল দৰত বিক্ৰী হয়। 400 পৰা 600 টকা প্ৰতি কেজি বিক্ৰী হয়। ব্লেক কাপ মাছৰ পোনা যদি আপোনাৰ লাগে স্ক্ৰীনত দিয়া কণ্টেক্ট নম্বৰত যোগাযোগ কৰিব। অনুগ্ৰহ কৰি ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। ব্লেক কাপ পুখুৰী পৰিষ্কাৰ কৰি অন্যান্য মাছৰ উৎপাদনো বৃদ্ধি কৰে। অসমত ব্লেক কাপ মাছ পালন অতি লাভজনক আৰু দীৰ্ঘম্যাদী ব্যৱসায় হ'ব পাৰে। ইয়াৰ দ্বাৰা ৰোগ নিয়ন্ত্ৰণ, উৎপাদন বৃদ্ধি আৰু অৰ্থনৈতিক লাভ দুয়ো একেলগে সম্ভৱ। ব্লেক কাপ হৈছে শামুক আৰু পোক পৰুৱা খোৱা মাছ। এই মাছ কম দিনত বহুত ডাঙৰ হয়। 1 বছৰত প্ৰায় 4 কেজি, 5 কেজি, 6 কেজি ওজনৰ হয়। অনুগ্ৰহ কৰি ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। এয়া চাওক ব্লেক কাপ মাছৰ পোনা, কি ধুনীয়া সাইজ। এই তেখেত মাইনুল দা জুদিয়াৰ মানুহ হয়। 200 পিছ পেলাই আছে এইটো পুখুৰীত। বছৰত 4 কেজি, 5 কেজি ওজন হয়। এয়া চাওক বহুত ধুনীয়া সাইজ আছে। শিলঘৰীয়া ব্লেক কাপ বুলি কয়। ঠিক আছে, আপোনাৰ যদি লাগে আমাৰ লগত যোগাযোগ কৰিব। দাদা আপুনি ক'ৰ পৰা আহিছে? আমি ডিমাপুৰ নাগালেণ্ডৰ পৰা আহিছে। নাগালেণ্ডৰ পৰা মানুহ এজন আহিছে মাছ নিবৰ কাৰণে। প্ৰায় 20 কাৰ্টন মাছ নিব। এই দাদা আহিছে। ব্লেক কাপ মাছৰ পোনা অলপ ওপৰত দাঙি দিয়ক, অলপ ওপৰত দাঙি দিয়ক। দাদা মাছটো কেনেকুৱা হৈছে? বহুত ভাল আছে। বহুত ভাল আছে ন? হয়, বহুত ভাল। ঠিক আছে, ধন্যবাদ।